আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব, এইটো তাত কোনো পৰিৱৰ্তন নহয়। হিমন্ত মামাই অসমৰ ছাত্ৰ ছাত্ৰীৰ কথা নুশুনিলে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰাৰ পাছতো কোনো ধৰণৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোচিং ছাত্ৰ ছাত্ৰীক লৈ কোনো ধৰণৰ তেওঁলোকে স্কুটি দিয়াক লৈ কোনো ধৰণৰ তেওঁলোকে মন্তব্য প্ৰকাশ নকৰিলে। এতিয়া কি হয়, লাষ্টত গৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলৰ পইচা আছে বাবে তেওঁলোকে কোচিং কৰিছে, তেওঁলোকৰ স্কুটিখন কোনো প্ৰয়োজন নাই। আৰু এই স্কুটিখন কলেজ যাবৰ কাৰণে দিয়া হয়, 3 বছৰ কলেজ যাবৰ কাৰণে দিয়া হয়, আৰু এইখন কোনো পুৰস্কাৰ হিচাপে দিয়া নহয়, কলেজ যাবৰ কাৰণে দিয়া হয়, এই বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে প্ৰতিবাদ কৰিও কোনো ধৰণৰ তেওঁলোকে ভাল ফল নাপালে। এতিয়া কি হয়, কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলৰ আৰু বহিৰাজ্যত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ মেৰিট লিষ্টত নাম অহাৰ পাছতো তেওঁলোকে HS স্কুটিসমূহ লাভ নকৰে। কাৰণ কি হয়, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে তেওঁলোকক বনাফিড এখন চাৰ্টিফিকেট বিচাৰিব, আৰু এই চাৰ্টিফিকেটখন তেওঁলোকে যেতিয়া কলেজত এডমিশ্যন ল'ব, এডমিশ্যন প্ৰুফ হিচাপে সেই কলেজৰ পৰা দিয়া হয়, সেই চাৰ্টিফিকেটখন ৰিকুৱাৰমেণ্ট কৰিছে। সেইবাবে বহুতো ছাত্ৰ ছাত্ৰী এতিয়া মেৰিট লিষ্টত নাম অহাৰ পাছতো তেওঁলোকে HS স্কুটিখন লাভ নকৰে। বাণীকান্ত কাকতি বঁটাৰ পৰা বঞ্চিত শ শ শিক্ষাৰ্থী মানসিকভাৱে আঘাত পাইছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। এওঁলোক বঞ্চিত হোৱা এটাই কাৰণ, উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিভিন্ন বিশ্ববিদ্যালয় কলেজ আদিত আসন লাভ কৰি অসমৰ বাহিৰত গ'ল, আৰু আন একাংশই ভাল ফল দেখুৱাবলৈ বিভিন্ন বিভাগত কোচিং কৰি আছে অসম তথা অসমৰ বাহিৰত। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ এই মেধাৱী ছাত্ৰ ছাত্ৰীয়ে যদি ভাল ফল দেখুৱায়, সেয়া কি অসমৰ গৌৰৱ নহ'ব নেকি? এওঁলোকে ভাল ফল লৈ আহিলে অসমৰ সম্পদ নহ'ব নেকি? নে এওঁলোকে অসমলৈ গৌৰৱ কঢ়িয়াই নানিব? তেনেহ'লে কিয় হঠাৎ এনে সিদ্ধান্ত ল'লে আমাৰ সকলোৰে শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? বহুত আঘাত পাইছে এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলে। স্কুটিখন কিনি দিয়াৰ ক্ষমতা হয়তো বহু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ আছে, কিন্তু নিজে ভাল ফল দেখুৱাই নিজে ভালদৰে পঢ়ি কিবা এটা বঁটা যদি পায়, তেতিয়া সেই বঁটা পোৱাজনেহে গম পায় কিমান আনন্দ লাগে। কিয়নো বহুতো মাক দেউতাকে তেওঁলোকক স্কুটি দিব পাৰিব, কিন্তু নিজে কষ্ট কৰি নিজে ভাল ফল দেখুৱাই যি বঁটা লাভ কৰে, সেই বঁটা পোৱাজনেহে গম পায়। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটাই অনুৰোধ যে এই ছাত্ৰ ছাত্ৰীসকলৰ যি ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, এই বঁটাৰ পৰা তেওঁলোকক বঞ্চিত নকৰিব, তেওঁলোকক HS স্কুটিসমূহ প্ৰদান কৰিব, তাৰে অসম চৰকাৰলৈ মোৰ অনুৰোধ। আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি থকা পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকল আৰু বহিৰাজ্যত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক লৈ HS স্কুটি দিয়াক লৈ কোনো ধৰণৰ তেওঁ মন্তব্য প্ৰকাশ নকৰিলে। সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে মই তোমালোকক দেখাই দিম। তাৰ আগতে তোমালোকক জনাই দিওঁ যে এতিয়ালৈকে যিমানকেইখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম বাকী আছে, যিমানকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইনগ্ৰেশ্যন প্ৰগ্ৰেম বাকী আছে, তোমালোকৰ সেই ইনগ্ৰেশ্যন প্ৰগ্ৰেমৰ দিনা গেষ্ট হিচাপে যদি হিমন্ত বিশ্ব শৰ্মা যায় আৰু ৰণোজ পেগু ছাৰ যদি যায়, তোমালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰক তোমালোকে সুধিবা যে আগতে 2023 বৰ্ষত যেতিয়া HS স্কুটি দিছিল, তেতিয়া কিয় সকলো ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰিছিল, কোচিং কৰি থকা নাইবা বহিৰাজ্যত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীকে কিয় HS স্কুটিসমূহ প্ৰদান কৰিছিল, এই বুলি তোমালোকে সুধিবলৈ নাপাহৰিবা। এতিয়ালৈকে যিমানকেইখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম আছে, তোমালোকে সেই তেতিয়া কি সকলোৱে মিলি পিনে সেই হিমন্ত বিশ্ব শৰ্মা ছাৰক তোমালোকে সেই প্ৰশ্নটো সুধিবা। কোচিং কৰা ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথাক জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে, তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট, ফণি, কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজেই ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজে এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ,
কলেজত নাই, কোচিঙত গৈছে। এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব। আৰু যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে, সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো? সিটো নিজে কষ্ট পাব এইখনত উঠি। এইখনটো পুৰস্কাৰ নহয়, এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া এইখনটো পুৰস্কাৰ নহয়, এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া আমি চাইকেলখন দিছোঁ, চাইকেলখনটো কিয় দিছোঁ? যাতে স্কুলত যাব পাৰে, স্কুলৰ পৰা দূৰত ঘৰ আছে। সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয়, আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব, এইটো তাত কোনো পৰিৱৰ্তন নহয়। তোমালোকে এতিয়া শুনিলা সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে। আৰু সেই যোনকেইজন সাংবাদিক আছিল, সেই সাংবাদিককেইজনেও সুধিব লাগিছিল যে যেতিয়া 2023 বৰ্ষত HIS স্কুটিসমূহ কিয় সকলো ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰিছিল, সেই কথাটো সেই সাংবাদিককেইজনে সুধিব লাগিছিল। তেতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লেহেঁতি সেইটো তেতিয়া গম পালাহেঁতি। কাৰণ আগতেও সেই HIS স্কুটিসমূহ এইটো প্ৰচেছতে দিয়া আহিছিল যে ছাত্ৰ ছাত্ৰীসকলে 75 আৰু ছাত্ৰীসকলে 60% দি আহিছিল। সেইবাবে সেইসকলে সুধিব লাগিছিল। আৰু তোমালোকে এতিয়া সেইকাৰণে কৈছোঁ যে তোমালোকৰ ইনগ্ৰেশ্যন প্ৰগ্ৰেমবোৰ যোনকেইটা ডিষ্ট্ৰিক্টত বাকী আছে, আৰু গেষ্ট হিচাপে যদি হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ছাৰ আহে, তেতিয়া তোমালোকে সেই প্ৰশ্নটো যে আগতে কিয় HIS স্কুটিসমূহ সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হৈছিল, এই প্ৰশ্নটো তোমালোকে সুধিবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা। আৰু মোৰ ফালৰ পৰা মই তোমালোকক যিমান সহায় কৰিব পাৰোঁ সহায় কৰি আছোঁ, আগলৈও সহায় কৰি থাকিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।